সোনু আজি পঢ়ি আহিছা নাই ভাল কৰি? নাই ৰে আজি মই পঢ়া চঢ়া নাই কি কম বন্ধু কিবা পঢ়িব ওলালেইচোন খালি টোপনিহে ওলাই আৰু ৰাতি হ'লে মোবাইলটো 12টা বজালৈকে চাই থাকিলেও টোপনিয়ে নোলায় কি কৰিম পাবি ৰ মছলাটো চাৰে বাকি কি সুধি আজি উত্তৰ দিব নোৱাৰিলেহে পাবি মছলা দে হ'ব দে এতিয়া চুপ থাক ছাৰ আহিবলৈ হ'ল গুড মৰ্নিং ছাৰ মৰ্নিং এতিয়া কোৱা ভালে আছা না ভালে আছে ছাৰ ঠিক আছে দে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ ঘৰত ভালকে পঢ়ি আহিছানে নাই চাও বাৰু আপোনাৰ প্ৰশ্ন উত্তৰ দিব পাৰো নে নোৱাৰো বাৰু চব কথা বাদ দিয়া এতিয়া মেইন কথালৈ আহোঁ মই এটা প্ৰশ্ন সুধিম দুয়ো অলপ ভাবি চিন্তি ভালকৈ উত্তৰ দিবা এতিয়া কোৱা চুম্বকীয় শক্তিৰ প্ৰভাৱ কাক বোলে তই জানো নেকি ভাবিব লাগিব ৰ ছাৰ মই কওঁনে কোৱা সোনকালে উত্তৰ দিয়া ছাৰ যেতিয়া কোনোবা ছোৱালী স্কুটিৰে যাই থাকোঁতে কোনোবা এজন বাইকত অহা ল'ৰাৰ ওচৰেদি যায় তেতিয়া হেনো বাইকৰ গতি বাঢ়ি যায় তেতিয়া ছোৱালীৰ দ্বাৰা উৎপন্ন হোৱা এই গতিৰ পৰিৱৰ্তনটোকে চুম্বকীয় শক্তিৰ প্ৰভাৱ বুলি কোৱা হয় কি উত্তৰ দিলাচোন প্ৰভু আপোনাৰ চৰণ ক'ত আছে বাৰু বাদ দিয়া এতিয়া ABCD শুনোৱা ABCD আৰু বাকী কোৱা ছাৰ বাকীবোৰ বাৰু ভালেই আমাৰ আপুনি শুনাওক জধামূৰ্খ মই কৈছোঁ আৰু ABCDৰ আৰু বাকীখিনি শুনোৱাবলৈ তোমাৰ খবৰ খাতি নাই সোধা মই ক্ষমা কৰিব ছাৰ মই কিবা বেলেগহে ভাবিছিলোঁ আপুনি খবৰে সুধিলে নেকি আমাৰ বাৰু বাদ দিয়া চনু এতিয়া তুমি কাহিনী এটা শুনোৱাচোন কি কাহিনী শুনিব ছাৰ তোমাৰ মনত যি আছে তাকে শুনোৱা অ'কে ছাৰ মই মোৰ গাৰ্লফ্ৰেণ্ডজনীক ফোন কৰিলোঁ তাই শুই আছিলে ফোনটো এনচাৰ নকৰিলে অলপ সময়ৰ পিছত তাই মোক ফোন কৰিলে আৰু তেতিয়া মই হৈ গ'লোঁ মূৰ্খ এইটো কিবা কাহিনী হ'ল ছাৰ আপুনিতো ক'লে মোৰ মনত যি কাহিনী আছে তাকে শুনাবলৈ মই তাকে শুনাই দিলোঁ বাৰু এতিয়া মই এটা ভাল প্ৰশ্ন সুধিম গতিকে ভালকৈ উত্তৰ দিবা কোৱা এখন নদীৰ মাজত এজোপা নেমু গছ আছে সেই গছৰ পৰা নেমু কেনেকৈ ছিঙি আনিব পাৰিব ছাৰ চিম্পল প্ৰশ্ন চৰাই হৈ যাম আৰু নেমু টেঙা ছিঙি আনিম মূৰ্খ তোমাক চৰাই কোনে বনাব যোনে নদীত গছ লগাব মই পাগলে হৈ গ'লোঁ দেই আচ্ছা এতিয়া এটা কথা কোৱা যদি এটা সৰু গ্ৰহ পৃথিৱীৰ কাষেদি খুন্দা মাৰি যায় তেতিয়া কি হ'ব তেতিয়া টাং টাংকে আৱাজ আহিব সেয়া কিয় ছাৰ আপুনি কাৰণটো নাজানে নেকি এই যে সনী লিঅনে যে গানটো গাইছিলে কি গান আছিলে ৰ'ব মই গাই শুনাই আছোঁ ये दुनिया पित्तल दे कि दुनिया पित्तल दे গানটো মনত আছেনে ছাৰ গানটো যে দুনিয়াখন পিত্তলে দে বুলি কৈ আছিল পিতলৰ দৰে হে টাং টাংকে বাজিব ধেই কৰ যে ই জদ্দামূৰ্খটো স্কুলখনত আহি পালে এতিয়া তোমালোকলৈ মোৰ এটা লাষ্ট প্ৰশ্ন আছে গতিকে অলপ ভাবি চিন্তি ভালকৈ উত্তৰ দিবলৈ চেষ্টা কৰিবি এতিয়া কোৱা ৰাতি মহে কামুৰিলে কি কৰিব লাগে কিয় ভগৱান আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়া এতিয়া কোৱা আমি ক্লাছত কিয় কাজিয়া কৰিব নালাগে কাৰণ আমিতো নাজানো যে এক্সামৰ সময়ত ক'ত কোনে কাৰ পিছত বহিবলগীয়া হয় তহঁতে যি কৰি থাক মই এতিয়া আহোঁ কি উত্তৰ দিছো বা নিজকে বহুত জানা যেন লাগি গ'ল মোৰ এতিয়া